নমস্কাৰ বন্ধুবান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল অনলাইন সহায়লৈ। তো বন্ধুবান্ধৱীসকল, আপোনালোকে মোৰ মোবাইলত এটা নটিফিকেশ্যন আহিছে, চাব পাৰিছে যিসকলৰ ইতিমধ্যে চেঞ্চাছ ডিউটিত লিষ্টত নাম আহিছে বা চেঞ্চাছ ডিউটি আপোনালোকৰ লিষ্টত নাম আহিব পাৰে। তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে যদি চেঞ্চাছ ডিউটি কৰিবলৈ যায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ মোবাইলটো কিন্তু আপডেটেড হ'ব লাগিব। যিহেতু এইবাৰ আপোনালোকৰ বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ মোবাইলৰ ব্যৱস্থা কৰা নহয়, আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলটো ব্যৱহাৰ কৰিব লাগিব। যদি আপোনালোকৰ মোবাইলটো এণ্ড্ৰইডৰ ভাৰ্জন 11.0 তলত কম আছে তেতিয়াহ'লে আপোনালোকে কিন্তু এই যিটো চেঞ্চাছ ডিউটি আপোনালোকে এপটো লগ ইন কৰোঁতে আপোনালোকে অসুবিধাৰ সন্মুখীন হ'ব। আৰু যদি যিসকলে আইফোন চলায়, আইফোনৰ যদি আপোনালোকৰ ভাৰ্জনটো 15 মানে আইঅ'এছৰ ভাৰ্জনটো 15.0তকৈ কম আছে, তেনে ক্ষেত্ৰত তেখেতসকলেও কিন্তু এই এপটো লগ ইন কৰোঁতে সমস্যাৰ সন্মুখীন হ'ব। আৰু যিসকলৰ আপোনালোকৰ মোবাইলৰ ৰেম 8 GBৰ তলত আছে সেইসকলেও কিন্তু সমস্যাৰ সন্মুখীন হ'ব। তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আপোনালোকৰ মোবাইলৰ যিটো ভাৰ্জন আছে সেইটো আপডেট কৰি ল'ব বা আপোনালোকে নতুন মোবাইল ক্ৰয় কৰিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল, আপোনালোকে যিসকলৰ আপোনাৰ চেঞ্চাছ ডিউটিত আপোনালোকৰ নাম আহিব আৰু তেখেতসকলে ফেজ 1ত যদি কাম কৰে তেতিয়াহ'লে আপোনালোকৰ ৰিমুনেশ্যনটো আপোনালোকৰ দিব 9,000 টকা আৰু ফেজ 2ত কৰিলে আপোনালোকৰ দিব 16,000 টকা। তেনে ক্ষেত্ৰত আপোনালোকে লাভ কৰিব মুঠ 25,000 টকা, যেতিয়া আপোনালোকে এই চেঞ্চাছ ডিউটিটো সুকলমে সম্পূৰ্ণ হ'ব। আৰু তাৰপিছত আপোনালোকে যিহেতু আপোনালোকে এই চেঞ্চাছ ডিউটি কৰিবলৈ যাওঁতে আপোনালোকে ট্ৰেইনিং ল'ব লাগিব আৰু সেই ট্ৰেইনিঙৰ বাবদ আপোনালোকে পাৰ ডে 600কৈ পাব। আৰু আপোনালোকে পাৰ ডে এই 600কৈ দিয়া হ'ব। আৰু তাৰ লগত কিন্তু কোনো ধৰণৰ আপোনালোকৰ টিএ ডিএ দিয়া নহয়। আৰু যিসকল বিষয়ববীয়া আছে তেখেতসকলৰ কিন্তু ইয়াতে আপোনালোকে চাব পাৰিছে 75,000, 30,000, 60,000, 45,000, 45,000, 30,000কৈ আপোনালোকৰ দিয়া হ'ব তেখেতসকলকো। আৰু যিসকল আপোনালোকৰ ইমিনেমোটাৰ আৰু ছুপাৰভাইজাৰ আছে তেখেতসকলৰ ৰিমুনেশ্যনটো 25,000 পাব মুঠ, আপোনালোকে দেখিব পালে। ধন্যবাদ, জয় অসম।